বন্ধুসকল আজিৰ এই ফান্নি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। गुड मॉर्निंग एवरीबॉडी। तो पेरेंट्स जिन्हें लगता है कि पढ़ाई की प्रोग्रेस इस साल रुक गई है, पेरेंट्स जिनके बच्चों को और पर्सनल अटेंशन चाहिए, प्रेजेंट पेरेंट्स जिन्हें अपने एरिया में अच्छे ट्यूशंस नहीं मिल रहे, तो आपको चाहिए मात्र फ्री फायर। स्कूल के बाद फ्री फायर है। যদিহে ফ্ৰী ফায়াৰ আছে চব থাকিব, কোনো টেনশ্যনে নাই। প্লে ষ্টৰত থাকিব। স্কুলৰ পাছত মাত্ৰ ফ্ৰী ফায়াৰ। শুৱনি আমাৰ ধাননি পথাৰ, শুৱনি আমাৰ ধাননি পথাৰ। মাতিব লাগিছিল এনেকৈ, কিন্তু মাতিলে কেনেকৈ চাওক। আমাৰ হোৱাটছআপটো অতি ৰঙা নীলা ষ্টেটাছেৰে ভৰা। কাৰোবাৰ যদি প্ৰেমৰ লীলা, কাৰোবাৰ আকৌ দুখেৰে ভৰা। ঘণ্টা জুৰি বহি থাকিলেও মেছেজ এটাও নাহে। তাৰে দুটামান লোকেল ইউটিউবাৰ আছে, লিংক শ্বেয়াৰ কৰি থাকে। দুটামান আকৌ নিব্বা নিব্বি আছে, যিহে প্ৰেম কৰে বাবুজানৰ লগত কাজিয়া কৰি ষ্টেটাছ ফালি থাকে। যোৱা ভিডিঅ'টিত মই এটা কথা কৈছিলোঁ, এইটো এণ্ড্ৰইড মোবাইলেৰে কেনেকৈ ইউটিউব চেনেল খোলা হয়। সেইটোৰ ভিডিঅ'টিত কৈছিলোঁ যে কেনেকৈ বেনাৰ তাৰমানে ৱালপেপাৰ কেনেকৈ লগোৱা হয়। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেই লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব বেনাৰ ৱালপেপাৰ কেনেকৈ লগাব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।